Hello everyone, welcome back to my YouTube channel Rupjit Vlog. মই ৰূপজ্যোতি আপোনালোকৰ হোষ্ট। সো বহুত দিনৰ উৎকণ্ঠাৰ উৰ পেলাই আজি চাবলৈ গৈ আছো কাঞ্চনজংঘা ছবিখন আপোনাৰ মুম্বাইৰ দুটা হলত লাগিছে, আন্ধেৰী আৰু বাছিৰ ৰঘুলীলা মলত, আৰু আন্ধেৰীত লাগিছে আপোনাৰ ইনফিনিটি মলত। সো মই আন্ধেৰীত আজি আহিছো চিনেমাখন চাবলৈ। চিনেমাখন চাম আৰু আপোনালোকক তাৰ ৰিভিউটো জনাম, লগতে মুম্বাইবাসী ৰাইজে চিনেমাখনৰ বিষয়ে কিনো কয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে চাই থাকিব ৰূপজ্যোতি ভ্লগ চেনেলটো। এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আমি এতিয়া চিনেমাখন চাবলৈ যাম আৰু আপোনালোকক জনাম মুম্বাইবাসী ৰাইজে চিনেমাখনৰ বিষয়ে কি কয়। তেতিয়াহ'লে চাই থাকিব, আগবাঢ়িছোঁ। সো বন্ধুসকল, এতিয়া আছোঁ PVR চিনেমাত। আপোনাৰ 7:30 বজাত মুভিখন ষ্টাৰ্ট হ'ব। তেতিয়াহ'লে ইয়াতে অকণমান ঘূৰিম আৰু ছবিখন চাই পেলাই আপোনালোকক জনাম ছবিখন কেনেকুৱা লাগিছে আৰু সকলোৰ পৰা জানিবলৈ চেষ্টা কৰিম চিনেমাখন তেওঁলোকে কেনেকুৱা পাইছে তাৰ ৰিভিউটো ল'বলৈ চেষ্টা কৰিম। তেতিয়াহ'লে চাই থাকিব ৰূপজ্যোতি ভ্লগ চেনেলটো। অতি সোনকালেই লগ পাই আছোঁ, মুভিখন চাই লৈ পেলাই আপোনালোকক ৰিভিউটো জনাবলৈ চেষ্টা কৰিম। তেতিয়ালৈ চাই থাকিব ৰূপজ্যোতি ভ্লগ। সো বন্ধুসকল, চিনেমাখন শেষ হ'ল আৰু সঁচাই বহুত ধুনীয়া চিনেমা এখন উপহাৰ দিলে জুবিন দাই। আৰু মোৰ লগত আছে আপোনাৰ মুম্বাইত থকা দাদা দুজনমান, তেখেতসকলে ক'ব আজি চিনেমাখন চাই পেলাই কেনেকুৱা লাগিলে। এয়া আপোনাৰ নিপু দা আৰু লগত আছে ৰাহুল দা। সো কেনেকুৱা লাগিলে চিনেমাখন চাই পেলাই, কি ক'ব? বহুত ভাল মুভি বনাইছে জুবিন দাই, ভাল লাগিল মুভিখন চাই। আৰু মুম্বাইত অসমীয়া চিনেমা চাইছে আপোনাৰ? মুম্বাইত অসমীয়া চিনেমা বুলি ক'লে তুমিতো জানাই কিমান মানুহ আহে। একচুৱেলি আজি বহুত ভাল মই হৈছে। ভাবিছিলোঁ মানুহ নহ'বই, কিন্তু বহুত মানুহে যথেষ্টখিনি মানুহ হৈছে আৰু খুবেই ভাল লাগিলে চিনেমাখন চাই পেলাই। খুব ধুনীয়া, জুবিনদাৰ এক্টিং বহুত ধুনীয়া, গান বহুত ধুনীয়া লাগিলে। নিপুদা আপুনি কি ক'ব? হয়, মুভিখন চোৱাৰ পিছত এনেকুৱা লাগিছে যাতে জুবিনদাৰ অকল ছিংগাৰে নহয়, তেখেত এজন ভাল অভিনেতাৰো। তো তেখেতৰ মুভিখন চাই বহুত ভালেই লাগিলে। এজ কম্পেয়াৰ টু মিছন চাইনা এইখন কেনেকুৱা? মিছন চাইনাতকৈ এইখন মানে বহুত চিনেমাটোগ্ৰাফিয়ে হওক, আপোনাৰ ধৰি লওক চিত্ৰগ্ৰহণৰ পৰা আদি কৰি ৰূপসজ্জাৰ পৰা আদি কৰি সকলোখিনিয়ে ভাল হৈছে। সকলো দিশতে মুভিখন চাই বহুতেই ভাল লাগিলে। আপুনিও যাওক ছবিগৃহলৈ আৰু মুভিখন চাওক, ভাল পাব। এখন আমাৰ অসমীয়া আপোনাৰ জগতখন আৰু অকণমান উন্নত হৈ আহিছে। তাৰ কাৰণে জুবিন দাই মানে আৰম্ভণিটো কৰিছে বুলিয়ে ক'ব লাগিব। ইমান ধুনীয়া আৰু নতুনকৈ আৰু এখন চিনেমা আহিছে ৰত্নাকৰ, সেইখনো আপোনালোকে যাওক ছবিগৃহলৈ আৰু চবেই মিলি জুলি পেলাই অসমৰ চিনেমাৰ যিটো ইণ্ডাষ্ট্ৰি আছে সেইটো আকৌ এবাৰ উজ্জীৱিত কৰাত সহায় কৰক সকলোকে। একেলগে যাওক, দলে বলে যাওক। চ' ভাল লাগিলে আপোনালোকক লগ পাই লৈ পেলাই। বহুত দিনৰ পিছত আমি মানে ফেচবুকত এখেতক লগ পোৱা, আজি আমাৰ মৰিগাঁৱত ঘৰ এখেতৰ, মই তাতেই পঢ়া, লগ পাই লৈ পেলাই খুবেই ভাল লাগিলে। চ' এটা ভাল মানে ঘৰুৱা পৰিৱেশৰ নিচিনাই হৈছে মুম্বাইত একেলগে। মুম্বাইকে জেগাত যেতিয়া 100জন অসমীয়াৰ লগত বা 200জন অসমীয়াৰ লগত মুভি এখন চোৱা যায়, তো এটা ঘৰুৱা পৰিৱেশ একদম বহুতেই ভাল লাগে। তো কি ক'ম আৰু তাতকৈ বিশেষ বহুত ভাল লাগিলে চাই লৈ পেলাই মুভিখন। আৰু মোৰ লগত দুগৰাকী আপোনাৰ আছে, তেখেতসকলক সুধো কেনেকুৱা লাগিলে চাই লৈ পেলাই। ত' তোমালোকৰ কেনেকুৱা লাগিলে চাই লৈ পেলাই? বহুত ভাল লাগিলে। তোমাৰ নামটো কি ক'ব কৈ দিবা? হাই, মই সুস্মিতা শইকীয়া হয়। এণ্ড আজি মুম্বাইত আমি এছামিজ ফিল্ম চাবলৈ আহিছিলোঁ। আমি চবেই মিলি পেলাই ইট ইজ লাইক অ'ছম। আই মিন মই চব অসমবাসীকে ক'ম যে
আছে আপোনালোকে চবেই চাবলৈ যাওক জুবিন দা উই লাভ ইউ এ লট অল দ্য ভেৰি বেষ্ট আৰু ইয়াত ইটছ লাইক অসম বহুত ভাল লাগিল বহুত বেছি মই তোমাক এনজয় দেখি আছিলোঁ চিনেমাখন চাই থাকোঁতে এই পূৰা কান্দিয়ে আছে একচুৱেলি গোটেই চিনেমাখনত মই চাগে আধা কান্দি থাকিলোঁ নেকি লাইক ভেৰি হাৰ্ট টাচিং ভেৰি মাছ হাৰ্ট টাচিং সঁচাই বহুত ধুনীয়া আৰু এগৰাকী আছে আমাৰ লগত তুমি কি ক'বা চিনেমাখন চাই কেনেকুৱা লাগিলে তোমাৰ নামটো কি কৈ দিবা নামটো কি কৈ দিবা মোৰ নাম হিৰু নমস্কাৰ মই শিৱসাগৰ মই ইয়াত মুম্বাই ৰিচেণ্টলি আহিছোঁ বাট মোৰ ফাৰ্ষ্ট ফিল্ম ইন মুম্বাই বাট ইট ৱাজ অসম জুবিন দা ৰক মিনছ ৱাও মানে সুস্মিতা মানে কান্দি অৱস্থা বেয়া এই মোক কণ্ট্ৰল কৰিছে মই এই কণ্ট্ৰল কৰিছোঁ ইফালে এখেতো কান্দি আছে সঁচাই বহুত ধুনীয়া মুভি আছিলে আপোনালোকে যাওক আৰু এইখিনি আপোনালোকক আহ্বান জনাইছোঁ ব্লগটো এতিয়া বৰ্তমান ইয়াতে সামৰিছোঁ সকলোৱে যাওক দলে বলে যাওক ৰত্নাকৰ আহি আছে ৰত্নাকৰ ছবিখনো চাবলৈ যাওক যাতে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো আকৌ এবাৰ উজ্জীৱিত হৈ যাওক তাৰে কামনা জনাইছোঁ চ' ব্লগটো আজি ইমানতে সামৰিছোঁ ধন্যবাদ নমস্কাৰ